চাওক ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ যি কাৰ্যক্ৰম আছিল আমাৰ ৰাজ্যিকে দিয়া কাৰ্যক্ৰম অনুসৰি আজি পশ্চিম জোনাই মণ্ডলত আমাৰ সাংগঠনিক দিশত শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন মৰ্চাবিলাকক বিভিন্ন সময়ত আমাৰ কিছুমান কাৰ্যক্ৰম দিয়ে তাৰ ভিতৰত আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ অন্তৰ্গত OBC মৰ্চাৰ পশ্চিম জোনাই মণ্ডলৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা OBC মৰ্চাৰ এতিয়া এই কাৰ্যনিৰ্বাহক সভাখন আমাৰ পাতিব লাগিছিল কেইদিনমান আগত কোভিড প্ৰটোকল আৰু অন্যান্য কিছু অসুবিধাৰ বানপানীৰ কাৰণে আমি কিছুদিন পিছুৱাই দিছিলোঁ আৰু আজি এই কাৰ্যনিৰ্বাহক সভাখনত আমি আপোনালোকে দেখিছে যি সাংগঠনিক ভাৰতীয় জনতা পাৰ্টি OBC মৰ্চাৰ যিটো সাংগঠনিক দিশ এই দিশটোৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ আৰু আগন্তুক দিনত আমি কেনেকৈ OBC মৰ্চাটো পশ্চিম জোনাই মণ্ডলত আগবঢ়াই লৈ যাম তাৰ সম্পৰ্কে আমি আজি কিছুমান আমি পৰিকল্পনা লৈছোঁ আৰু তাৰ লগতে আমি কেইবাজনো ভাৰতীয় জনতা পাৰ্টিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ সকলোখিনিৰ প্ৰতি মানে তেওঁলোকে অনুপ্ৰাণিত হৈ আজি ইয়াতে জইন কৰিছে কেইজনমান তেওঁলোককো আমি স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিলৈ এইখিনি আছিল আজি কাৰ্যক্ৰমৰ মূল উদ্দেশ্য আপোনালোকে চাওক ভাৰতীয় জনতা পাৰ্টি আমাৰ মূল মন্ত্ৰ হৈছে সেৱাই সংগঠন এই সেৱাই সংগঠন আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে যে সেৱাৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ সেৱাৰ জৰিয়তে আমি সংগঠন কৰিব লাগে আমি প্ৰতিজন কাৰ্যকৰ্তাই ৰাইজৰ মাজত আমি একেবাৰে দৰিদ্ৰজনৰ ওচৰত আমি খাৰা হ'ব লাগিব চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি আছে আঁচনিবিলাক আমি একেবাৰে নিম্ন স্তৰৰ যিজন আছে ব্যক্তি আছে তেওঁকো আমি দি পেলাই কেনেকৈ সমাজৰ প্ৰতি তেওঁক আগুৱাই আনিব পাৰোঁ এই ধৰণে আমি সেৱাৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজৰ মাজত সোমাব লাগিব আৰু সংগঠনটো আমি মজবুত কৰিব লাগিব বিভিন্ন অভাৱ অভিযোগ আছে ৰাইজৰ আমাৰ চৰকাৰখনে দেখিছে আপোনালোকে বিভিন্ন ধৰণে এই ৰাইজৰ যি জনকল্যাণ আঁচনিবিলাক যি ধৰণৰ সময়ে সময়ে ঘোষণা কৰিছে এই জনকল্যাণ আঁচনিসমূহ তেওঁলোকে বিভিন্ন সময়ত যি ধৰণে লঞ্চ কৰিছে সেই আঁচনিবিলাক আমি আমাৰ কাৰ্যকৰ্তাসকলে আমি লৈ যাব লাগিব ৰাইজৰ মাজলৈ আৰু সেইখিনিৰ জৰিয়তে আমি ৰাইজৰ সেৱা কৰিম আৰু সেৱাৰ জৰিয়তে আমি সংগঠনটো মজবুত কৰিম এইটোৱে আমাৰ লক্ষ্য এচি নহয় বাৰু আমাৰ OBC আজি আছিল OBC মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত আছিল আমাৰ 12জন আজি কাৰ্যকৰ্তাই অন্য দলৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নহয় আৰু কংগ্ৰেছতো আছিল তেওঁলোক 12জনে জইন কৰিছে আগন্তুক দিনত ইয়াৰ হয়তো বিপুল সংখ্যক আমাক আবেদন কৰি থৈছে আন নালাগে পঞ্চায়তৰ ইয়াৰ এই চিমেণ্ট চাপৰি পঞ্চায়তেও আমাক আবেদন কৰিছে পঞ্চায়তৰ প্ৰেছিডেণ্টগৰাকীও আমাৰ বিবেচনাধীন হৈ আছে আমি খুব সোনকালে এটা বৃহৎ পৰিমাণৰ ইয়াত যোগদান কাৰ্যসূচী ইয়াত ল'ম ধন্যবাদ मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738